আজি আলু ভজাৰ ৰেচিপি এটা বনাম। এইভাগে আলুটো যদি ভাজোঁ তেতিয়া খাবলৈ বৰ টেষ্ট হয়, মানে মচমচীয়া হয় আৰু সেইকাৰণে আগেয়ে আলুখিনি কাটিলোঁ, তাত নিমখ আৰু হালধি মিলাই থ'লোঁ। কিছুমানে মছলাও দিব পাৰে। অলপ জিৰা ধনিয়া গুড়ি অলপ মিলাই দিওঁ, তেতিয়া আৰু ধুনীয়া লাগিব। কিছুমানে ৰঙা জলকীয়া গুড়িও দিয়ে। ৰঙা জলকীয়া অলপ দিওঁ। ৰঙা জলকীয়া অলপ দিলোঁ, দি পিনি ভালকৈ মিলাই ল'লোঁ। এনেকৈ মিলাই ল'লোঁ। এতিয়া মই মিলাই কৰি হ'ল। এতিয়া মই প্ৰথম পাঁচফোৰণ দিম। কেৰাহীখন পাতি থৈছিলোঁ, তাতে তেল দিয়ে থৈছোঁ। এতিয়া মই পাঁচফোৰণ দিম অলপ। পাঁচফোৰণখিনি ফুটিব যেতিয়া, তাৰপিছত মই ফুটি আলুখিনি দি দিম। এনেকৈ আলুখিনি কাটি নিমখ আৰু হালধি বা মছলা দি মিলাই থৈ দিয়াৰ পিছত নিমখ দিয়াৰ লগে লগে পানীটো ওলাই যায় যে, সেই পানীটো যেতিয়া ওলাই যায় উতোৱাৰ পিছত সেইখিনি ভাল হয় চব্জিখিনি খাবলৈ। পানীয়া চানীয়া দি দিলে খাবলৈ ভাল নালাগে। আলু ভাজিটো এনেকৈ খাই ভাল লাগে। মই পিঁয়াজ দিয়া নাই, পিঁয়াজ পিছত দিম। এতিয়া লৰাব লাগিব। গুড ইভিনিং। আজি মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। একদম সৰু মিনি ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াম। তেনেকৈ আলু ভাজে, মোৰ ষ্টাইলত আলু ভজা ভিডিঅ' এটা আপোনালোকে চাব, নিজেও বনাই খাব পাৰিব। এনেকৈ যদি ডাইৰেক্ট আলুখিনি কাটিয়ে যদি এনেকৈ তেলত দি ভাজি দিওঁ, সেইখিনি আলু কেতিয়াবা আঠালৈ কেৰাহীটো লাগি ধৰে। এনেকৈ যদি বনায় আপোনাৰ কেৰাহীত নালাগে। যিমান নতুন আলুৱে হওক লাগে, কেৰাহীত নালাগে আৰু খাবলৈ লাগে। কিন্তু আলুখিনি কাটি লগে লগে নিমখ হালধি দি থৈ দিলে নহ'ব, অকণমান সময় বনালে নহ'ব, অলপ সময় থ'ব লাগিব। অলপ সময় এনেকৈ থৈ দিয়াৰ পিছত এইটো থৈ দিয়া ইয়াত যিখিনি পানী ওলালে সেইখিনি দিব নালাগে। সেইখিনি দিলে হেৰিটো টেষ্ট নাইকিয়া হয়। অলপ মই সিজিবলৈ দিওঁ। সিজিবলৈ যেতিয়া অলপ সিজিব, তাৰপিছত মই পিঁয়াজখিনি দি দিম। প্ৰায় সিজিছে আলুখিনি। মই এতিয়া এইখিনি অকণমান ইয়াত তেলখিনি ওলাই যাব নহয়, এই তেলখিনিত হেৰি দি দিম, পিঁয়াজখিনি দি দিম। পিঁয়াজ দি দিছোঁ। তেলত দিয়াতকৈ এনেকৈ পিঁয়াজটো দিলে বেছি টেষ্ট হয়। পিঁয়াজে এনেও মিঠা কৰে চব্জিটো, সোৱাদ লাগে। এনেকৈ লৰাই পিনি ঢাকন দিম। মানুহজনী থাকিলে যেতিয়া লাগি থাকে, তেতিয়া মানে অকণমান জুইটো বঢ়াই দিলেও হয়। যদি মানে মানুহ লাগি নাথাকে, তেতিয়া চিমত দিও থৈ দিব পাৰে। এতিয়া ক'তো লাগি ধৰা নাই, ইমান ধুনীয়া হৈছে। আলু ভগাও নাই। আপোনালোকে নিজে এনেকৈ বনাই খাবচোন। ইভাগে আলু ভজাতকৈ ডাইৰেক্ট নিমখ হালধি দি তেলত পিঁয়াজ দি বনোৱাতকৈ এনেকৈ খাবলৈ অলপ টেষ্টটো সুকীয়া হয়। এনেকৈ বনাই খাবলৈ চাব, বেছি সময়ো নালাগে। মই আগতে ইভাগে বনাওঁ, খাই টেষ্ট নালাগে। তাৰপিছত ভাবিলোঁ এনেকৈ বনাই দিয়াই ভাল দেখোন। আজিকালি সেইকাৰণে আলুখিনি কাটি নিমখ হালধি মছলা চছলা দি পিনি থৈ দিওঁ। থৈ দিয়াৰ পিছত যেতিয়া তাৰপৰা পানীটো ওলাব, ওলোৱাৰ পিছতে ভাজি দিওঁ এনেকৈ। এতিয়া ঢাকি দিওঁ আৰু অলপ পিছত হ'বই আৰু। গৰমে গৰমে ভাতৰ লগত খাব, ৰুটিৰ লগত খাব। ভিডিঅ' ইমানতে সামৰিছোঁ। চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আপোনালোকেও খাই চাব, বনাই চাব। আজিলৈ বাই বাই। ভাজি হৈ গ'ল, এতিয়া খাবলৈ সাজু হ'ব লাগে আৰু। এয়া আলু ভাজি, গৰমে গৰমে খাই ভাল লাগিব, মচমচীয়া।